नमस्कार सकलो मीडिया बंधुले मोर फाলৰ পৰা আন্তৰিক অভিনন্দন জনালো মই আজি 5 নং সেৰফাং সমষ্টিত উপস্থিত হৈছো এই সমষ্টিতে বিশেষকৈ উপস্থিত হোৱাৰ কাৰণটো হল আমাৰ যিজন প্ৰাক্তন এমচিএলএ আছিল ইএম আছিল তেওঁৰ কিছুমান দুৰ্নীতিৰ তথ্য আমি আৰটিআই তথ্যযোগে পাইছিলো সেইখিনি ফাদিল কৰিবৰ কাৰণে আহিছো তেওঁ ফিচাৰী ডিপাৰ্টমেন্টৰ ইএম আছিল আৰু যোৱা যি 2 বছৰ আছিল 18 19 আৰু 19 20 ফাইনান্সিয়েল ইয়াৰত তেওঁ পুখুৰী ডেভেলপমেন্টৰ নামত প্ৰায় 12.5 কোটি টকাৰ 12.5 কোটি টকা স্যাংশন কৰাই উলাইছিল বিভিন্ন জায়গাত পুখুৰী বনোৱা বুলি তেওঁ সেই পইচাবিলাক উলাইছিল কিন্তু প্ৰকৃততে সেই পুখুৰীবিলাক কতো আমি ভালকে হোৱা দেখা পোৱা নাই বা ৰাইজেও দেখা পোৱা নাই ইন্টাৰেস্টিংলি 18 19 চনত তেওঁ 4 কোটি 14 লাখ টকা 4 কোটি 14 লাখ টকা পুখুৰী ডেভেলপমেন্টৰ নামত উলাইছিল আৰু তাৰে মাজবাটত আপোনাৰ 1 কোটি 18 লাখ টকাৰ পুখুৰী আনিছে মাজবাটতে 1 কোটি 18 লাখ টকাৰ পুখুৰী আনিছিল আৰু যেটো 19 20 চন আছিল 19 20 চনত তেওঁ 8 কোটি 24 লাখ টকাৰ পুখুৰী গুটে বিটিসিত তেওঁ স্যাংশন কৰিছিল এপ্ৰুভ কৰিছিল আৰু তাৰ তাতে যদি আপোনালোকে চাই ইন্টাৰেস্টিংলি 2 কোটি 70 লাখ টকাৰ পুখুৰী অকল মাজবাট ব্লকৰ আন্ডাৰত আনিছিল তাৰ মানে যদি আমি চাও 2 বছৰত প্ৰায় 4 কোটি টকাৰ পুখুৰী মাজবাট এলেকাত তেওঁ বনোৱা বুলি এই তথ্যত আমি পাইছো কিন্তু যদি আমি চাও এই পুখুৰীবিলাক কতো আমি এই পুখুৰীবিলাক বনোৱা দেখা নাই আমাৰ তাত আৰটিআই তথ্য সম্পূৰ্ণৰূপে আছে ইনফেক্ট আমাৰ এটা ইনভেষ্টিগেশন এজেন্সিৰ দ্বাৰা আমি ইনভেষ্টিগেশনো কৰাইছিলো আমি বিশেষকৈ কেইটামান পুখুৰীত গৈছিলো যেনে আপোনাৰ নিছলামাৰী গাঁৱত এটা পুখুৰী বনোৱা কথা আছিল 15 লাখ টকাৰ পুখুৰী কিন্তু সেই গাঁৱত গৈ এই ইয়াতে লিখা আছে কনষ্ট্ৰাকচন অফ ফিচাৰী ট্যাঙ্ক এট নিছলামাৰী নিয়াৰ বিদেশী ভিলেজ নিছলামাৰী কিন্তু সেই জায়গাত আমাৰ 15 লাখ টকাৰ কোনো ধৰণৰ পুখুৰী বনোৱা হোৱা নাই ঠিক তেনেকে মাজবাট এলেকাতে আমাৰ সমুৱা গাঁও অঞ্চলত জয়ৰাম মাহাতৰ ঘৰৰ কাষত এটা পুখুৰী বনাম বুলি তেওঁ 19 লাখ টকা স্যাংশন কৰাইছিল কিন্তু তেওঁৰ কাষতো এটা তেনেকুৱা 19 লাখ টকাৰ পুখুৰীৰ কোনো কাম হোৱা নাই তাতে আমি জয়ৰাম মাহাতোকো লগ পাইছিলো তেওঁ কৈছিল যে তেওঁৰ ঘৰৰ পুখুৰীটোৱে এই শ্যামসুন্দী ডাঙৰীয়াই আনাৰ চেষ্টা কৰিছিল বুলি কৈছিল কিন্তু একো কাম নকৰাকে 19 লাখ টকা খাই দিলে ঠিক তেনেকে আমাৰ নগাঁও শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ এটা পুখুৰী আনিছিল সেই পুখুৰীটো আপোনাৰ 20 লাখ 44 হাজাৰ টকাৰ পুখুৰী কিন্তু আপোনালোকে যদি যায় আমাৰ মিডিয়া বন্ধুসকলে যায় যদি সেই পুখুৰীটোৰ এটা ভিডিঅ' কৰে দেখা পাব মাত্ৰ এটা পাৰহে বনোৱা হৈছে তাতে 20 লাখ টকাৰ তো বাদ দিয়ক 1.5 লাখ টকাৰো তেওঁ কোনো ধৰণৰ তাতে কাম হোৱা নাই একেদৰে আমাৰ খুচুৰা কাটিত পুখুৰী আছে একেদৰে আমাৰ যেটো বাহি পুখুৰীৰ নামত 12 লাখ টকা আনিছে বাহি পুখুৰী ডেভেলপমেন্টৰ কাৰণে কিন্তু কোনো ধৰণৰ পুখুৰীৰ কাম হোৱা নাই এনেদৰে শ্যামসুন্দী ডাঙৰীয়াই গুগ ৰাখে যোৱা 2 বছৰত পুখুৰীৰ নামত মাজবাট অঞ্চলত পুখুৰী বনোৱাৰ নামত 4 কোটি টকাৰ কেবল কেলেংকাৰী কৰিছে গুগ ৰাখে খাই পেলাইছে তেওঁ আৰু তেওঁৰ যিবিলাক আমাৰ দালাল আছে তেওঁৰ যিবিলাক খাংগপাংগ নেতা আছে তেওঁলোকে এইটো কাম কৰিছে আমি সবেই জানো গোটে বিটিসি অঞ্চলত যিসকল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এমচিএলএ আছে এই এমচিএলএৰ ভিতৰত শ্যামসুন্দীৰ নামো আহে তেওঁ অজস্ৰ ধন সম্পত্তি ঘটিছে নানান সম্পত্তি বেনামী সম্পত্তি তেওঁ ক্ৰয় কৰিছে আপোনালোকে জানে মাজবাট অঞ্চলত তেওঁৰ সম্পত্তি অগাধ সম্পত্তি তেওঁ মাজবাটত বনাইছে এইবিলাক সব তেওঁ দুৰ্নীতি কৰি অৰ্জন কৰিছে গতিকে ইয়াৰ প্ৰকৃত তদন্ত হ'ব লাগে আৰু যেহেতু গণতন্ত্ৰত ৰাইজেই এই আসলতে ৰাইজেই শাস্তি দিব পৰা কেপাসিটি আছে ইলেকশনৰ সময়ত তো ৰাইজে এইবিলাক কথা বিবেচনা কৰি চাব লাগে যে তেওঁলোকে পুনৰাই এই দুৰ্নীতিগ্ৰস্ত এমচিএলএক ইয়াৰ পৰা জয়যুক্ত কৰাব খোজে নে কোনোবা ভাল যোগ্য এমচিএলএক জিকাব খোজে এইটো ৰাইজে সিদ্ধান্ত ল'ব লাগিব ইয়াৰ লগতে মই আপোনালোকক আৰু এটা ইন্টাৰেস্টিং কথা কওঁ পুখুৰীৰ ডেভেলপমেন্টৰ লগতে কিছুমান মাছ পুনাৰ ব্যৱসায় আৰু কণীৰ ব্যৱসায়ৰ কাৰণে কিছুমান গ্ৰান্ট এণ্ড এইড দিয়া হৈছিল যেটো শ্যামসুন্দী ডাঙৰীয়াৰ তৰফৰ পৰা দিয়া হৈছিল মাজবাট অঞ্চলৰ বহুত মানুহক তেওঁ 50,000 টকাকৈ গ্ৰান্ট এণ্ড এইড দিয়া হৈছিল আমি এই আৰটিআই তথ্যত সেই মানুহবিলাকৰ নাম পাইছো ইন্টাৰেস্টিংলি সেই মানুহবিলাক না মাছ বেপাৰৰ লগত জড়িত না মাছ দোকানৰ লগত জড়িত না পুনা বেপাৰৰ লগত জড়িত কোনো ধৰণৰ মৎস্য ব্যৱসায়ৰ লগত জড়িত নোহোৱা ব্যক্তিক তেওঁ 50,000 টকাকে পইচা দিছে এইটো কেৱল তেওঁৰ দালাল মানুহখিনিক দিয়া হৈছে উদাহৰণস্বৰূপে মই কিছুমান নাম ল'ব খুজু যিবিলাক ৰৌতা আৰু মাজবাট এৰিয়াৰ হয় যেনে আপোনাৰ সনদ ভৌমিকক 50,000 টকা দিয়া হৈছে এই বছৰে দিয়া হৈছে ঠিক তেনেকে নাৰায়ণ ভগত ঠিক তেনেকে ৰঞ্জন সৰকাৰ এজনৰ ঢেকিয়াজুলি সমষ্টিত একাউণ্ট আছে তেওঁ ৰাজেশ থপলিয়া টিংকু ওৰাং এও উদালগুৰি আদিবাসী ছাত্ৰ সংস্থাৰ তেওঁ প্ৰেসিডেন্ট হয়
তেওঁক মৎস্য ব্যৱসায়ৰ নামত 50,000 টকা শ্যামসুন্দৰী ডাঙৰীয়াই দিছে এতিয়া আপোনালোকে বুজি পাব যে কিয় সেই মানুহজনক দিয়া হৈছে তেওঁৰ পানেৰীত ইয়াতে দিয়া হৈছে একেদৰে ৰত্ন দৈমাৰী মাজবাটেৰে লামাবাৰীৰ শুভ খৰিয়া দিলীপ উপাধ্যায় জয়মতী গড় দীননাথ প্ৰসাদ এওঁলোকক 50,000কে টকা দিয়া হৈছে মৎস্য ব্যৱসায় কৰিব পুনৰ ব্যৱসায় কৰিবৰ কাৰণে একেদৰে আপোনাৰ আৰু কিছুমান মানুহক দিয়া হৈছে যেনে আপোনাৰ লামাবাৰীৰ কাৰ্তিক ভৌমিক পিণ্টু গোস্বামী ধনেশ্বৰী দেৱী ডিমাকুছিৰ ৰবিৰাম বাস্কে এওঁ আচাৰ আদিবাসী ছাত্ৰ সন্থাৰ যিজন কয় তেওঁ জেনেৰেল সেক্ৰেটাৰী হয় ডিস্ট্ৰিক্ট জেনেৰেল সেক্ৰেটাৰী তেওঁকো 50,000 টকা দিছে মাছৰ পুনা ব্যৱসায় কৰিবৰ কাৰণে এনেদৰে মাছৰ মৎস্য ব্যৱসায়ৰ লগত জড়িত নথকা ব্যক্তিবিলাকক তেওঁ কি কৰিছে একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিছে আমাৰ লগত একাউণ্ট নম্বৰ আছে তেওঁলোকৰ নাম আছে তেওঁলোকৰ একাউণ্ট ক'ত আছে এইবিলাক তথ্য স্পষ্টভাৱে আছে গতিকে এইবিলাক যে মানুহ মৎস্য ব্যৱসায়ৰ লগত জড়িত নহয় বা এই পুখুৰীবিলাক যে ফিল্ডত বনোৱা নাই গতিকে সমগ্ৰ বিটিসি অঞ্চলৰ সমগ্ৰ মৎস্য উৎপাদন বিষয়টোক যে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে শ্যামসুন্দৰী ডাঙৰীয়াই যোৱা 2 বছৰত মৎস্য বা ফিচাৰী ডিপাৰ্টমেণ্টৰ ইএম হয় তো গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে আমি ইয়াৰ তদন্তৰ বাবে আমি ৰাজ্যপাল ডাঙৰীয়াকো লিখিম আৰু আমাৰ যিজন এডমিনিষ্ট্ৰেটৰ বিটিসিৰ যিজন এডমিনিষ্ট্ৰেটৰ তেওঁকো আমি লিখিম আৰু এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাম আৰু লগতে যেহেতু আজি 5 নং চেৰফাঙৰ আমাৰ মিডিয়া কৰ্মীসকল উপস্থিত হৈছে আপোনালোকক এইটো বস্তু আমি এডিশনালি জনাব খুজো যে যোৱা বিগত 15-17 বছৰ ধৰি বিপিএফ দলে যি দুৰ্নীতিগ্ৰস্ত শাসন কৰিছে তাৰে ভিতৰত অন্যতম যিটো দুৰ্নীতি সেই দুৰ্নীতি হ'ল জব কাৰ্ডৰ যিটো দুৰ্নীতি ৰাইজৰ পৰা জব কাৰ্ডৰ আহা পইচা লুটি পুটি খাইছে এই বিপিএফ দলৰ চৰকাৰে যোৱা 17 বছৰত আমাৰ হাতত তথ্য আছে যোৱা 2.5 বছৰত জব কাৰ্ডৰ নামত বিটিসিৰ 4খন জিলাত 650 কোটি টকা আহিছে জব কাৰ্ডৰ নামত কিন্তু এই 650 কোটি যিটো দুখিয়াৰ হয় যিটো আমাৰ জব কাৰ্ড হোল্ডাৰবিলাকৰ একাউণ্টত সোমাব লাগিছিল এটা বৃহৎ পৰিমাণৰ অংক জব কাৰ্ড হোল্ডাৰবিলাকৰ একাউণ্টত সোমোৱা নাই আমি গোটেই বিটিসিত ইয়াৰো তদন্ত চলাই আছো আৰু এইবিলাক যিবিলাক দুৰ্নীতি কৰা হৈছে জব কাৰ্ডৰ দুৰ্নীতি এই জব কাৰ্ডৰ দুৰ্নীতিত বিশেষকৈ জড়িত ব্যক্তিসকল হ'ল আজিৰ তাৰিখত যিবিলাক প্ৰাক্তন চেয়াৰমেন আছে যিবিলাক বিপিএফ দলে নিযুক্তি কৰিছিল সেই চেয়াৰমেনবিলাক আৰু লগতে চৰকাৰী যিবিলাক কন্ট্ৰেকচুৱেল জিআৰএছ এপইণ্টমেণ্ট কৰা হৈছিল তেওঁলোকেও সম্পূৰ্ণৰূপে এই দুৰ্নীতিত লিপ্ত হৈ ফেলে জব কাৰ্ডৰ টকাবিলাক ৰাইজৰ টকাবিলাক লুটিপুটি খাইছে গতিকে এই যে জিআৰএছ আৰু এই যে প্ৰাক্তন চেয়াৰমেনবিলাক আৰু তাৰ লগতে যিবিলাক বিপিএফ দলৰ মেম্বাৰ যিবিলাকে ৰাইজৰ পৰা একাউণ্ট জব কাৰ্ডৰ একাউণ্ট আৰু জব কাৰ্ডবিলাক কালেক্ট কৰি ফেলে এই দুৰ্নীতি কৰিছে এইবিলাকৰ ওপৰতো বহল অৰ্থত সম্পূৰ্ণ বিটিসি অঞ্চলত তদন্ত কৰিব লাগে আৰু বিশেষকৈ এই জিআৰএছবিলাক যিবিলাক কন্ট্ৰেকচুৱেলি এপইণ্ট হৈ আছে এই জিআৰএছবিলাকক তদন্ত কৰি যদি তেওঁলোক এই দুৰ্নীতিত লিপ্ত বুলি প্ৰমাণিত হয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰতম শাস্তি ল'ব লাগে আৰু দৰকাৰ হ'লে তেওঁলোকক ছাছপেণ্ড কৰি এই চাকৰিৰ পৰা ছাছপেণ্ড কৰি দিব লাগে কাৰণ তেওঁলোকে ৰাইজৰ দুখীয়াৰ জব কাৰ্ডৰ ধন লুটিপুটি খাইছে আৰু লগতে যিবিলাক এছেট ক্ৰিয়েট হ'ব লাগে জব কাৰ্ডৰ নামত সেই এছেটবিলাক প্ৰকৃত অৰ্থত ক্ৰিয়েট হোৱা নাই সমস্ত মানে 5% 10% কাম কৰিছে এনেকৈ কৰি আমাৰ এছেটবিলাকো ক্ৰিয়েট নহ'ল আৰু দুখীয়াও পইচাবিলাক নাপালে গতিকে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আজিৰ তাৰিখত এই প্ৰেছ মিট যোগে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষ লগতে যিহেতু এতিয়া ৰাজ্যপালৰ শাসন চলি আছে মহামহিম ৰাজ্যপাল ডাঙৰীয়াক আমি এই প্ৰেছ মিট যোগে আহ্বান জনাইছোঁ